অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক আপোনালোকে নিশ্চয় চিনি পায় আৰু তেওঁৰ ভিডিঅ' আপোনালোকে চাইছে চাগে। আজি এই ভিডিঅ'টো ডিম্পু বৰুৱাৰ কিছু নজনা কথা জানিবলৈ পাব, সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ডিম্পু বৰুৱাৰ জন্ম হৈছিল 1995 চনৰ 6 আগষ্ট তাৰিখে নলবাৰী জিলাত। তেওঁৰ দেউতাকৰ নাম আছিল পীতাম্বৰ বৰুৱা আৰু মাকৰ নাম আছিল লতিকা বৰুৱা। ডিম্পু বৰুৱাই এবছৰ বয়সৰ পৰাই নিজৰ মমায়েকৰ ঘৰ পাঠশালাতে থাকি পঢ়া শুনা আৰম্ভ কৰিছিল যদিও পাছলৈ তেওঁ নিজৰ ঘৰলৈ আহি বাকী থকা পঢ়া শুনাখিনি আৰম্ভ কৰে। ডিম্পু বৰুৱাই উল্লেখ কৰা মতে তেওঁ পঢ়া শুনাত ইমান ভাল নাছিল আৰু তেওঁ ক্লাছ 7ত এবছৰ ফেইলো কৰিছিল। কিন্তু তেওঁ বয়সতকৈ সোনকালে স্কুলত নামভৰ্তি কৰাৰ বাবে তেওঁ লোকচান হোৱা এবছৰটো স্কুলীয়া জীৱনত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ডিম্পু বৰুৱা এজন সফল ইউটিউবাৰৰ লগতে ডিম্পু বৰুৱা এজন শিক্ষকো। ডিম্পু বৰুৱাই ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰে এটা কম দামী মোবাইল ফোনৰ পৰাই। ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ'টো কৰ্টন কলেজ, যোনখন ব্ৰিটিছ যুগতে স্থাপন কৰা কলেজখনৰ বৰ বেয়া লগা দৃশ্য দেখুৱায় আৰু ভিডিঅ'টো যথেষ্ট ভাইৰেল হয় আৰু বহুতো নিউজ চেনেলতে ভিডিঅ'টো প্ৰচাৰ কৰা হয়। ডিম্পু বৰুৱা নলবাৰী হোৱাৰ বাবে তেওঁ প্ৰথমতে প্ৰায়বোৰ ভিডিঅ' নলবাৰী ভাষা বনাইছিল যদিও বৰ্তমান সময়ত লাহে লাহে তেওঁ অসমীয়া ভাষাতে ভিডিঅ'সমূহ বনাবলৈ আৰম্ভ কৰে। ডিম্পু বৰুৱাৰ ইউটিউবত দুটা চেনেল আছে। এটা হ'ল ডিম্পু বৰুৱা, য'ত তেওঁ বিভিন্ন ধৰণৰ টেকনিকেল ভিডিঅ'বিলাক দিয়ে, যিবিলাক ভিডিঅ' এটা সৰু ল'ৰা ছোৱালীৰ পৰা এজন বৃদ্ধ বয়সৰ লোকে সহজে বুজি পোৱাকৈ। আৰু ছেকেণ্ড চেনেলটো হৈছে ডিম্পুজ ব্লগ, য'ত তেওঁ বিভিন্ন ধৰণৰ ঠাইৰ ভিডিঅ' দিয়ে আৰু অসমৰ ৰাইজে সেইবিলাক ভিডিঅ' চাই খুবেই ভাল পায়। ডিম্পু বৰুৱা হৈছে অসমৰ এনে এজন ইউটিউবাৰ যাৰ হাতত দুটাকৈ চিলভাৰ প্লে বুটাম আছে। আহিবলগীয়া সময়ত যে ডিম্পু বৰুৱাই দুয়োটা চেনেলত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব তাৰ কোনো প্ৰশ্নই নুঠে। বন্ধুসকল, তোমালোকে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই কেনেকুৱা লাগে প্লিজ মোক কমেণ্ট কৰি জনাবা। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ। ধন্যবাদ। জয় আই অসম।